নমস্কাৰ ৰাইজ, মটা ৰান্ধনি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এয়া বনাবলৈ লৈছোঁ এবিধ ভেন্দি ভাজি। ভেন্দিৰ লগত দিয়া হ'ব বিলাহী আৰু কি কি যোগাৰ লাগে আমাক এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। ভেন্দি, বিলাহী, দুটা পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া। এতিয়া আমি বস্তুখিনি ধুনীয়াকৈ ধুই লওঁ। আগতে বস্তুখিনি ধুই লোৱা হৈ গ'ল। এতিয়া লাহেকৈ কাটি লওঁ। প্ৰথমতে পিঁয়াজবোৰ এনেকৈ দীঘলে দীঘলে কাটি লওঁ। তাৰপিছত আপোনাৰ জলকীয়া দুটা এনেকৈ দীঘলে দীঘলে ফালি দিম। এনেকৈ এই বস্তুখিনি এতিয়া মই এনেকৈ ঢাকনিখনত লৈ ল'ম যাতে কেৰাহীত দিবলৈ সুবিধা হয়। তাৰপিছত আপোনাৰ ভেন্দিকেইটা এনেকৈ লাইন কৰি ল'ম, 4-5টামানকৈ একেলগে এনেকৈ দুয়ো মূৰে কাটি দিম। দুয়ো মূৰে এনেকৈ কাটি দিয়াৰ পিছত এনেকৈ সৰু সৰুকৈ কাটি দিম। তাৰপিছত বিলাহীটো এনেকৈ প্ৰথমতে মাজেৰে ফালি এনেকৈ হেৰি কৰি ল'ম। ইয়াৰ মাজৰ এই গুটিবোৰ উলিয়াই দিম। এই চাইডৰ এইখিনি অলপ কাটি দিম। এনেকৈ 4 টুকুৰা হৈ গ'ল আৰু মাজতে এনেকৈ আৰু দুভাগ কৰি কাটি পেলাম। এতিয়া আমাৰ গোটেই বস্তুখিনি কাটা হ'ল। লাহেকৈ আমি এতিয়া কেৰাহীটো উঠাই দিওঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া মিঠাতেল দি দিওঁ। তেল গৰম হৈ গ'ল। তাৰপিছত জুইটো এনেকৈ কমাই লৈ লাহেকৈ আমি এই পিঁয়াজ আৰু জলকীয়াখিনি ইয়াত ঢালি দিওঁ। এয়া ঢাকনিখনত লৈ লৈছিলোঁ, এনেকৈ ঢালিবলৈ সুবিধা হয় কাৰণে। পিঁয়াজখিনি যেতিয়া অলপ ফ্ৰাই হোৱা নিচিনা হ'ব, তাৰপিছত ইয়াত আমি দি দিম বিলাহীখিনি। তাৰপিছত এনেকৈ অলপ দেৰি ভাজিম। বিলাহীখিনি দিয়াৰ পিছত অলপ দেৰি ভজা হৈ গ'ল। তেনেকৈ অলপ দেৰি ফ্ৰাই কৰাৰ পিছত এতিয়া লাহেকৈ ভেন্দিখিনিও দি দিম।
এতিয়া ইয়াত দিম নিমখ আৰু হালধি। তাৰপিছত ভালকৈ লৰাই দিম যাতে নিমখ হালধিখিনি ধুনীয়াকৈ মিক্স হৈ যায়। তাৰপিছত এতিয়া ঢাকনিখনেৰে এনেকৈ ধুনীয়াকৈ ঢাকি দিম আৰু 4 মিনিটমান পিছত আকৌ আহি পিনে চেক কৰিম। এতিয়া এবাৰ দাঙি পিনে লৰাই চাবৰ সময় হৈ গৈছে কিমান আগবাঢ়িলে। এনেকৈ আপোনাৰ কমেও 3-4 বাৰ ঢাকি দি ভাজিব লাগিব। আকৌ এবাৰ দাগি চাবলৈ সময় হৈ গ'ল। বিলাহীটো লাহে লাহে কমি গৈছেগৈ আৰু ভাজি প্ৰায় হ'বলৈ হৈছে। ধুনীয়া ধুনীয়া গোন্ধাইছে অলৰেডি ভেন্দি ভাজি বিলাহীৰ লগত। আৰু এবাৰ ঢাকি দিম এতিয়া লাষ্টবাৰৰ কাৰণে। এয়া আমাৰ ভেন্দি বিলাহী ভাজি হৈ গৈছে আৰু অলপ চলপ পুৰিও গৈছে। অলপ চলপ পুৰি গ'লে টেষ্টটো বাঢ়িয়ে যায় পিছে। গতিকে এয়া একদম চিম্পল বিলাহীৰে ভেন্দি ভাজি বনাই দেখুৱালোঁ আপোনালোকক। আপোনালোকে বনাই ট্ৰাই কৰি চাব, বনাবলৈ একদম সহজ। ভিডিঅ'টো লাষ্টলৈকে চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ মতা ৰান্ধনী চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ আৰু আকৌ লগ পাম। ধন্যবাদ।